দলে ডাঙৰ নে আপোনাৰ পাৱাৰে ডাঙৰ হ'ল দলৰ যি সমস্যা হৈছে দলৰ সমস্যাটো দলে সমস্যাটো সমাধান কৰিব লাগিব কোনোবা পাৱাৰটো লৈ পেলাই আমাৰ দলৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰা তেনেকুৱা লিডাৰ ৰাকেশ প্ৰমুখ আমাক নেলাগে বুলি কওঁ যোৱাকালি যি প্ৰেছ মিট দিলে অবৈধ মই কৈছোঁ এইটো অবৈধভাৱে প্ৰেছ মিট দিছে এজন ইএমক আক্ৰমণ কৰাৰ কাৰণে দলৰ মজিয়াত আলোচনা কৰিব লাগে যদি দলৰ ভিতৰত কিবা আভ্যন্তৰীণ গণ্ডগোল আছে জিলা কমিটি আছে চেণ্ট্ৰেল কমিটি আছে এইবিলাকত আলোচনা নকৰি এখন অবৈধভাৱে প্ৰেছ মিট পাতি এজন ইএমক আক্ৰমণ কৰাটো মই প্ৰথমতে যোৱাকালি যিবিলাকে প্ৰেছ মিট দিছিল সেইবিলাকক গৰিহণা দিছোঁ আৰু ভৱিষ্যতে এনেধৰণৰ প্ৰেছ মিট পাতি দলৰ মাজত যাতে বিশৃংখলতা আনি নিদিয়ে তাৰ কাৰণে মোৰ ফালৰ পৰা মই সকিয়নি দিছোঁ बाक्सा मसलपुराव इउपिपिएल दोलो मावथिफोरनि गेजेराव दान्थे बिदान्थे मिरु इउपिपिएल दोलोखौ बे जेंनानि सायाव सुस्रांनो हांख्रायदों बाक्सा जिल्लानि मसलपुर इउपिपिएल दोलोनि गेजेराव गावजों गाव दान्थे बिदान्थे जानायखौ नुनो मोन्दों आमबारि प्राइमारिनि बारग' आफादगिरि परेश ब्रह्मजों लोगोसेनो सानैसो बिबानगिरिफोरा मैया बरमायाव खौरांगिरि मेलनि गेजेरजों एम राकेश ब्रह्म आरो इउपिपिएल दोलोनि सायाव आरजाथावै बाथ्रा बुंनायखौ लानानै मसलपुर ब्लक इउपिपिएल दोलोनि अर्गेनाइजिं नेहाथारि आब्तुवार रेहेमान दिनै खौरांगिरि मेलनि गेजेरजों फिनजाथाय होयो যোৱাকালি যি প্ৰেছ মিট দিলে অবৈধ মই কৈছোঁ এইটো অবৈধভাৱে প্ৰেছ মিট দিছে এজন ইএমক আক্ৰমণ কৰাৰ কাৰণে দলৰ মজিয়াত আলোচনা কৰিব লাগে যদি দলৰ ভিতৰত কিবা আভ্যন্তৰীণ গণ্ডগোল আছে জিলা কমিটি আছে চেণ্ট্ৰেল কমিটি আছে এইবিলাকত আলোচনা নকৰি এখন অবৈধভাৱে প্ৰেছ মিট পাতি এজন ইএমক আক্ৰমণ কৰাটো মই প্ৰথমতে যোৱাকালি যিবিলাকে প্ৰেছ মিট দিছিল সেইবিলাকক গৰিহণা দিছোঁ আৰু ভৱিষ্যতে এনেধৰণৰ প্ৰেছ মিট পাতি দলৰ মাজত যাতে বিশৃংখলতা আনি নিদিয়ে তাৰ কাৰণে মোৰ ফালৰ পৰা মই সকিয়নি দিছোঁ এজন ৰাইজ হিচাপে তাৰমানে আৰু দলৰ এজন সক্ৰিয় কৰ্মী হিচাপে মই অন্ততঃ পচন্দ কৰা নাই ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ কোনেও নিজাববীয়াকৈ প্ৰেছ মিট পাতি এজন ইএমক আক্ৰমণ কৰি ইএমক গালি দি আৰু দলৰ শাসক গোষ্ঠীক গালি দি উন্নয়ন নোহোৱা বুলি কৈ অশান্তিৰ সৃষ্টি হোৱা বুলি কৈ প্ৰেছ মিট পতাটো মই কোনোপধ্যই এইটো সন্মত নহয় আৰু ইয়াৰ কাৰণে মই যোৱাকালিৰ প্ৰেছ মিট দিয়াসকলক মই গৰিহণা দিছোঁ আৰু ভৱিষ্যতে এনেকুৱা নকৰিবলৈ সকিয়নি মোৰ ফালৰ পৰা সকিয়নি দিয়া হৈছে যোৱাকালিৰ যি শাসক গোষ্ঠীক মই গালি পাৰা বুলিয়ে কৈছোঁ তাৰমানে BPF আমাৰ এগেইনষ্ট দল BPF আমাৰ শত্ৰু হিচাপে যিহেতু আমি BPFৰ এগেইনষ্টে আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ আৰু জয় হৈ আমি বৰ্তমান শাসন চলাই আছোঁ এই ক্ষেত্ৰত নিজৰ দলৰ সতীৰ্থ হৈ নিজৰ দলৰ কাম কাজক সমালোচনা কৰা নিজৰ দলক গালি সপনি পাৰা এজন ইএমক গালি সপনি কৰা এইবিলাক কথা শুনি যোৱাকালি প্ৰেছ মিলৰ কথাবিলাক শুনি গোটেই হাজাৰ ৰাইজ আজি ক্ষুণ্ণ হৈ এইসকলৰ ঘৰ আমি ৰাইজে ঘেৰাও কৰিছোঁ আৰু ইয়াত কোনো বিশৃংখল নাই শান্তিপূৰ্ণভাৱে ঘেৰাও কৰি তেওঁলোকক যোৱাকালিৰ কথাখিনি আলোচনাৰ কাৰণে আমন্ত্ৰণ কৰা হৈছিল আলোচনাৰ কাৰণে আমন্ত্ৰণত নাহি তেওঁলোকে ওলোটাকৈ আমি ঘৰ ঘেৰা কৰি উত্ৰাৱল কৰা বুলি কৈ সম্পূৰ্ণ মিছা মাতিছে এইবিলাক সম্পূৰ্ণ মিছা কথা ৰাইজ শান্তি বনোৱা পুৰুষ মহিলা সকলোৱে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি শান্তি শৃংখলাভাৱে তেওঁলোকক এই বস্তু অৱগত কৰা হৈছিল যোৱাকালিৰ প্ৰেছ মিলৰ কথাখিনি এইখিনিয়ে তেওঁলোকক আচলতে মই কেন্দ্ৰীয় নেতৃত্বক মই আহ্বান কৰিছোঁ ৰাইজৰ ফালৰ পৰা আমি আহ্বান কৰিছোঁ যে যিটো নিয়ম আছে দলৰ মাজত দলৰ বিৰুদ্ধে যোনে মাত মাতে তাক দলৰ পৰা বহিষ্কাৰ কৰাৰ কাৰণে আমি ৰাইজৰ ফালৰ পৰা আমি আহ্বান কৰিছোঁ প্ৰেছ মিটত লগ পোৱা বন্ধুসকল যোৱাকালি আমি 12টা প্ৰাইমাৰীয়ে এটা প্ৰেছ মিট দিয়া হৈছিল যে আমি মছলপুৰ সমষ্টিৰ আমাৰ ৰাকেশ ছাৰ ডাঙৰীয়াক কিবা এটা ভুলত কিবা এটা মীমাংসা হোৱাৰ কাৰণে আলোচনা কৰিছিল তাৰে কাৰণে কিবা ভুলভ্ৰান্তি হ'ব পাৰে ইয়াৰ কাৰণে যাতে মোক ক্ষমা কৰে এইটো যোৱাকালিৰ প্ৰেছ মিট দিয়াটো যে মানে
ব্লকৰ পৰা পাৰ্টি অফিচৰ পৰা কিবা খেলি মেলি পোৱাৰ কাৰণে এই প্ৰেছ মিটটো দিছিল তেখেতসকলে। কি খেলি মেলি পাইছে? খেলি মেলি এটা পাৰ্টিৰ মাজত কিবা এটা ভুল ভ্ৰান্তি বোধহয় পাইছিল এই সময়ত, যে আমিও ভালকৈ এইগিলাখান জনা নাছিলোঁ। সেইকাৰণে পাৰ্টিৰ মাজতে এইগিলাখান মানে ঘটনাবিলাখান বুজা পৰা ঠিক নোহোৱাৰ কাৰণে এই প্ৰেছ মিটটো যোৱাকালি দিছিল, যাতে যিটো হৈ গৈছিল এই ভুল ভ্ৰান্তিটো যাতে আমাক যেন ক্ষমা কৰে। প্ৰেছ মিটটো এতিয়া দিয়া হৈছে যে এটা প্ৰাইমাৰীৰ মাজত 11টা প্ৰাইমাৰীৰ মাজত আগৰ যিটো পুৰণা দল, পুৰণা আমি কষ্ট কৰিছোঁ, যে আমি কিয় আমি এতিয়ালৈকে আমি কাৰো লগত সংযোগ কৰিব নোৱাৰোঁ, পাৰ্টিৰ লগত কিয় আমি মিলি হৈ আছোঁ, ঠিক সেনেকৈ হেৰি হোৱাৰ কাৰণে, পাৰ্টিৰ মাজত খেলি মেলি হোৱাৰ কাৰণে এই প্ৰেছ মিটটো দিয়া হৈছে। এইটো সময়ত ছাৰৰ লগততো আমি ভালে আছোঁ, যে তাৰে মাজত দুই এটাৰ প্ৰাইমাৰীৰ মাজত কিছু আছেতো, এই প্ৰাইমাৰীৰ মাজত এই খেলি মেলি কিছুমান প্ৰাইমাৰীত নতুনকৈ কমিটি গঠন কৰা হৈছে, এইগিলাখান তাৰমানে অলপমান দুখ পাইছে আৰু তাৰে মাজতে অলপমান মানে এই প্ৰেছ মিটটো এই কাৰণে দিয়া হৈছে।